हाय हेलो नमस्कार गाइस माने मोर होम भाई राइस मैं गुलजार चाই আছে আপোনালোকে গুলজাৰ ফ্ৰম আসাম ব্লগ। আসসালামু আলাইকুম। আপোনালোকে গম পাইছে আজি ৰমজান মাহৰ প্ৰথম দিন। মই ভাবিছোঁ এই ৰমজান মাহৰ প্ৰথম দিনত কিছুমান আমাৰ গাঁৱত দুখীয়া আছে, দুখীয়াসকলক মই এটা সৰু সুৰা ইফতাৰ দি সহায় কৰিম। যি পাৰোঁ আৰু মই যিখিনি পাৰোঁ আৰু সেইখিনি দি মই সহায় কৰিম বুলি ভাবিছোঁ। মই গৈ আছোঁ, আপোনালোকে চাই লওক কি আনিছোঁ। এয়া চাই লওক গৈ মোৰ ঘৰত মানে ইহঁতে সামানকেইটা মানে ভাজ লগাই আছে। কি দিম সব দেখুৱাই আছোঁ আপোনালোকক, আৰু অলপ পিছত গৈ গোটেই গাঁওখনত যিমান দুখীয়া আছে সবকে ভগাই দিম। মই এই চেনেলটোৰ জৰিয়তে ইছলামধৰ্মী লোকসকলক মানে ৰমজান মাহৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে অসমবাসী ৰাইজক ৰমজান মুবাৰক। এয়া এফালে ভগাই আছে, এয়া চাওক তিনিজনে ভগাই আছে। সব মানে কি ভৰালি চাওক। হা এটা খুলি দেখুৱাই দে। একটু মধুরিয়াম আছে, হ্যাঁ মধুরিয়াম। একটু কল আছে, হ্যাঁ কল কেইটা আছে কৈ দিবি। কল আছে 4টা মান আছে। হ্যাঁ একটু কি আছে জানো, পোলাও আছে, পোলাও একটু পুকুরি আছে, জিলাপি আছে, একটু জিলাপি আৰু খাজু আছে। হ্যাঁ এইকেইটা আছে। ইয়াত মোটামুটি 600-650 গ্রাম আছে বস্তু। ঠিক আছে। কেৰি বেগ এটা ফুল হৈ গ'ল, তাত এটা কেৰি বেগ ফুল হৈ গ'ল, দুটা কেৰি বেগ আমাৰ ফুল হৈ গ'ল। এই আমি লৈ গৈ আছোঁ, বাইকত লৈছোঁ। এয়া 2 বেগ আছে, এইটো এটা আৰু এইফালে এটা, 2 বেগ লৈ গৈ আছোঁ। আমি দুজন গৈ আছোঁ। এয়া ৰাজিবুল গৈ আছে মোৰ লগত, ব'লা ঘূৰোৱা। 2023 ৰমজান মাহৰ প্ৰথমটো টোপোলা মই মোৰ মাৰ হাতত তুলি দিছোঁ, কাৰণ মাৰ ভৰিৰ তলত জান্নাত থাকে। আৰু লগতে আৰু এটা বস্তু থাকে, ডাঙৰ ডাঙৰ চপ্পলো থাকে। সৰু থাকোঁতে যেনেকৈ আমাক মাৰিছিল তেনেকৈ এতিয়াও মাৰিবলৈ। মানুহটা পিছত ৰৈ গৈছে, পাহৰি গৈছিলোঁ। ৰমজান মাহৰ কাৰণে কিবা ইফতাৰ আনিছিলোঁ। সকলোৱে দোৱা কৰিব আমাৰ কাৰণে। গুলজাৰ ভাই গৈ আছে ইফতাৰ লৈ, আপোনালোকে চাই থাকক। হাই দোস্ত, হেল্ল' আসসালামু আলাইকুম। আজি গৈ আছোঁ ইফতাৰ দিবলৈ। আজি ৰমজান। এয়া পথাৰেদি গৈ আছোঁ, চাওক আপোনালোকে কিমান কেনেকুৱা ৰাস্তা দি গৈ আছোঁ। আৰু ইয়াত এইখিনিত আছে দুজনী, এই দুজনী দি পেলাই পিছত আমি সেইফালে আকৌ অকণ দূৰত যাব লাগিব। আমি গৈ আছোঁ বাইক দি। আমাৰ লগত গৈ আছে জিয়াৰুল হক আৰু ৰাজিবুল হক, তিনিজন গৈ আছোঁ একেলগত। আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু ৰমজান মাহৰ প্ৰথম দিন উপলক্ষে আমি মানে যি পাৰিছোঁ আৰু, বেছি দিব নোৱাৰোঁ, যি পাৰিছোঁ আৰু দিছোঁ আৰু।
অৱস্থাত দুখীয়াই চব দুখীয়াকতো আৰু দিব নোৱাৰিম মানে অতিৰিক্ত দুখীয়া যিসকল মানে একদম দুখীয়া এয়া চাওক এটা ঘৰ মই পিছ এইখিনিতে আছিল এইখিনিতে লাষ্ট দিয়া হ'ল ইয়াত জামিনা খাতুন হয় এইটো ঘৰৰ মানুহ আমি এইখিনি দিলোঁ আৰু এই ভিডিঅ'টো যদি আপোনালোকৰ মানে আৰু কি ক'ম আৰু মই যিখিনি পাৰিছোঁ আৰু ভাল লাগে বুলি নকওঁ মই যিখিনি পাৰিছোঁ সেইখিনি মানে দুখীয়া মানুহবিলাকক সহায় কৰিছোঁ আৰু চব দুখীয়াকতো দিবলৈ নাই মানে একদম মানে নিম্ন শ্ৰেণীৰ মানুহ যিসকল মানে একদম দুখীয়া 30টা ঘৰ মই বাছি লৈছোঁ 30টা টোপোলা মই ইফতাৰৰ কাৰণে দিছোঁ এতিয়া মই গৈ নামাজৰ টাইম হৈ গৈ আছে এতিয়া গুচি গৈ আছোঁ এতিয়া মই গৈ নামাজ পঢ়োঁ ইফতাৰটো ল'ব লাগিব